এইবাৰ গোলাঘাটৰ দৰিদ্ৰ লোকৰ মাজত সদৌ অসম চুতীয়া ছাত্ৰ সন্থা কেন্দ্ৰীয় সাধাৰণ সম্পাদক মহেন বৰাৰ নেতৃত্বত দৰিদ্ৰ লোকলৈ সাহায্য বিতৰণ। প্ৰায় 400 ঘৰ খাটি খোৱা লোকক ঘৰে ঘৰে গৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে সংগঠনটোৱে। ৰঙালী বিহুৰ সময়ত বিহুৰ ৰূপ লোৱা কৰোনাক ৰোধিবলৈ সকলোৱে বিহু হুঁচৰি বৰ্জন কৰি ঘৰে ঘৰে আবদ্ধ হৈ থাকিবলৈ আহ্বান সাধাৰণ সম্পাদক মহেন বৰাৰ। কৰোনা ভাইৰাছ COVID-19 সংক্ৰমণৰ ফলত সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষ আমাৰ অসমতো যি এই মহামাৰী সংক্ৰমণ হৈছে তাৰ পৰিপ্ৰেক্ষিতত আমি আজি লকডাউন আৰু 2 দিন 21 দিন অতিক্ৰম কৰিব। আমি সময়ছোৱাত অসমীয়া খাটি খোৱা মানুহ খেতিয়ক আজি দিন হাজিৰা কৰা যিসকল ব্যক্তি আছে সকলো বিপদত পৰিছে। আমি দুখীয়া চাই সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এতিয়া আজিৰ দিনত আমি প্ৰায় 400 ঘৰকৈ ৰাইজক সাহায্য সামগ্ৰী প্ৰদান কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছোঁ। আৰু আমি ইতিমধ্যে 100 ঘৰ অতিক্ৰম কৰিছোঁ আৰু আমি দিনজোৰা কাৰ্য হৈছে যে আমি প্ৰতি ঘৰ দুখীয়া ৰাইজৰ বিহু বুলি, যিহেতু অহা কাইলৈ গৰু বিহু, অসমীয়া অতিকৈ চেনেহৰ বাপুতি সাহোন ৰঙালী বিহু। এই বিহু সময়ত কিন্তু সকলো ৰাইজে আচলতে যেনে বিহু আমি পালন কৰোঁ আমাৰ পৰম্পৰা, কিন্তু এই মুহূৰ্তত সকলোৱে আমি অনুভৱ কৰিছোঁ যে বিহু আমাৰ বিহু গুচি আচলতে বিহু হৈছে। সেয়েহে আমি এই বিহু বতৰত অহা কাইলৈ আমি সকলো সকাহ পাবৰ কাৰণে আমি চুতীয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি সামান্য আমি যিমান পাৰোঁ চেষ্টা কৰি অলপকৈ সাহায্য সামগ্ৰী বিতৰণ কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছোঁ। যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে যি নিৰ্দেশ দিছে, যি আদেশ দিছে, সেই আদেশ সকলোৱে আখৰে পালন কৰে, তাৰ কাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ। গোলাঘাটৰ পৰা দেৱাশিষ ছাৰৰ প্ৰতিবেদন AWN 24 নিউজ।